নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি হৈছে কাতি বিহু আৰু কাতি বিহু উপলক্ষে আজি আমি এটা তুলসী পুলি ৰুম আমাৰ এই ইয়াতে ৰুমৰ বাবে ইয়াত তুলসী পুলি এটা আনিছো আৰু এতিয়া আমি তুলসী পুলিটো ৰুম আৰু সন্ধিয়ালৈ চাকি বন্তি জ্বলাম। আহক তুলসী পুলিটো ৰুম আৰু আপোনালোকে চাওক। এয়া বৰমাই আগতীয়াকৈ তুলসীৰ ভেটিটো বান্ধি থৈছিল, তাতে তুলসী পুলিটো ৰুইছো। বৰমাই দেখাই দিছে অলপমান আৰু এইখিনিতে আপোনালোক সকলোলৈকে কাতি বিহুৰ বহুত বহুত শুভকামনা জ্ঞাপন কৰিলো। এয়া তুলসী পুলিটো ৰুই হোৱাৰ পিছত মানুহজনীয়ে ধুনীয়াকে বেদীটো মুচি দিছে। তাৰপিছত আমি ইয়াতে সন্ধিয়ালে চাকি বন্তি জ্বলাম আৰু আপোনালোকক জনাও যে ইয়াতে আমি মাটি চাকি নজ্বলাও, আমি জ্বলাম ঔ চাকি। তুলসীৰ বেদীটো মুচাৰ পিছত আমাৰ দিনৰ কামখিনি প্ৰায় শেষ হ'ল। তাৰপিছত আমি সন্ধিয়ালে আপোনালোকক আকৌ লগ পাই আছো। এতিয়া সন্ধিয়া আমি পথাৰত চাকি জ্বলাবৰ কাৰণে আগবাঢ়িছো আমি দুয়ো। তাৰপিছত আমি পথাৰৰ মাজত চাকি জ্বলাবৰ কাৰণে আহিছো। অলপ আমাৰ আজি দেৰি হ'ল বিশেষ কাৰণত। হ'ব নেকি? ইয়াতে হ'ব। অলপ মাজত দি দিয়া, অলপ মাজত খুচি দিয়া। মাজত দিব লাগিব এতিয়া। কোনফালে মোক কৰিবি? দিলেই হ'ল। আমি পদূলি আৰু পথাৰত চাকি দি আহিলো আৰু ইতিমধ্যে বৰমাও এইফালে তুলসী তলত চাকি দিবৰ কাৰণে আয়োজন কৰি আছে। তুলসী তলতে চাকিৰ বন্তি লগতে শৰাই প্ৰসাদ দিবলৈ যি নিয়মখিনি কৰি আছে। এয়া চাওক আপোনালোকে, এয়া শৰাই পাতিছে। আমাৰ বৰমাৰ এই লক্ষী পূজাই হওক কাতি বিহুৱে হওক এনেকুৱা উৎসৱবোৰৰ প্ৰতি বহুত বেছি আগ্ৰহ আৰু তেওঁ বহুত এইবোৰৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে আৰু আমাকো আগভাগ ল'বলৈ কয়। সেয়েহে আজি আমিও অলপমান সহযোগিতা আগবঢ়ালো বৰমাৰ লগতে। খুব বেছি ভাল লাগিল। সন্ধিয়াটো খুব ধুনীয়াকে পাৰ হ'ল। এয়া চাকি বন্তি জ্বলাই শৰাই আগবঢ়োৱাৰ পিছত সকলোৱে সেৱা লৈছে তুলসীৰ তলত। সকলোৱে সেৱা লৈ আশীৰ্বাদ বিচাৰিছে। জয় কাতি বিহু তিনটি হৰি বলা আৰু একবাৰ হৰি বলা। জয় ৰাম বলা, জয় হৰি বলা। এতিয়া এই সকলোখিনি শেষ হোৱাৰ পিছত আমি প্ৰসাদ খাবৰ কাৰণে বহিছো আৰু আমাৰ এয়া বৰমা এগৰাকীয়ে প্ৰসাদখিনি ধুনীয়াকে সংমিশ্ৰণ কৰিছে। নাৰিকল, বুট, মগু আৰু আপোনালোকক জনাও যে এইফালে আপোনাৰ গাজি মগুটো ব্যৱহাৰ কৰা হয়। আমাৰ আপাৰৰ ফালৰ দৰে আপোনাৰ কলা মগু ব্যৱহাৰ নকৰে, এইফালে গোটা মগুটোৱে ব্যৱহাৰ কৰা হয়। এয়া প্ৰসাদ বিলাইছে আমাক। এতিয়া আমি এয়া প্ৰসাদ খাবলৈ লৈছোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকে যদি চাই ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব প্লিজ কৰিব। আপোনালোকে ছাবস্ক্ৰাইব কৰিলে মোৰ খুব বেছি ভাল লাগে আৰু যদি ফেচবুকৰ পৰা চাই আছে আপোনালোকে প্লিজ ফ'ল' কৰিব।